এয়া আজি আমাৰ এয়া ভাত কেৰেলা কোমোৰা চাঙত বৌ আহিছে, ভণ্টি আহিছে। আজি আমি ভাত কেৰেলা ছিঙিম। সাৰ নিদিয়া ভাত কেৰেলা দেই। কিমান কি লাগি আছে আমি ভাত কেৰেলা আপোনালোকক দেখাই আছোঁ। বৌয়ে জোকলেও ভয় নকৰে, খালি মানুহজনী অকণমান চাপৰ, ওখকেইটা মই ছিঙি দিম আৰু। এইকেইটা নিছিঙে, এইকেইটা হৈ গ'ল। এইটো হৈ গ'ল, এইটো বেকা হৈ গ'ল। চিঙা এই ঘাচেং নহয়, খাচেং। এই আমাৰ কালেকশ্যন হ'লেই। বৌয়ে একেবাৰে ফ্ৰীতে পাই ঘপ ঘপকৈ কাটিছে সেইবোৰ। ফ্ৰী বস্তু খোৱা মজাই বেলেগ। চিঙক চিঙক জলদি, নহ'লে জোক আহিব। মণ্ডল আছে, মণ্ডল মাটি জুখি দিবহি আহি। হ'ব হ'ব। এই আহা, তাই ক'ত জোকৰ ধান্দাত আছে। মই বৌ খালি ভিতৰলৈ সোমোৱাইহে দিছোঁ আৰু, সোমাই গৈ থাকক বৌ। আইও সেইজনী বৌ ছিঙিয়ে আছে। ঢুকি পাইছেনে বৌ? জঁপিয়াইছোঁ, যিটো ঢুকি পোৱা নাই। জোক লাগিলে ভয় নকৰিব, চিঙক চিঙক। এই ভাতকেৰেলাৰ মাজত এইটো কি ওলাইছে? এইটো ভালকৈ চাবলগীয়া। সেইটো এটা ষ্টাইল আহিছে, নতুন মডাৰ্ণ ভাতকেৰেলা হয় এইটো। জোক লাগিলে মই আঁতৰাই দিম, আহা তুমি। কোমোৰাটো আজি নিচিঙো নেকি ন? আজি কোমোৰাটো ছিঙিব নালাগে, বৰালি মাছ আনি পেলাই ন কোমোৰাই হাঁহে মাংসই খাম। একো নহয়, জোক নালাগে, আহা সোমাই আহি থাকা। ঠাৰি এখন ছিঙিছেনে? ঠাৰিও ছিঙিব লাগিব। পকা পকাকেইটা ছিঙি দিছোঁ হা, পকাবোৰ ছিঙি দিওঁ। আৰু চোনা জোক লাগিলে ক'বা হা, মোক ছিঙি দিবা, কি অঁতৰাই দিবা। আজি 1.5 কেজিমান ওলাবই। এইটো এটা আকৌ ওপৰত হালধীয়া এটা। সাৰ নিদিয়া বস্তু। কাৰোবাক লাগিলে আহিব পাৰিব। ইয়াত ডেছক্ৰিপশ্যনত ফোন নম্বৰ দি দিয়া হ'ব। যাক যাক লাগে আহিলেই হ'ল। এইটো আৰু কোনটো আছে? এইটো পকা। এইফালে এইকেইটা ছিঙিবা। এইবোৰ এইকেইটা লওক। নিচিঙিবা। এই আমাৰ কালেকশ্যনৰ মোনাটো দেখাই দিয়া। আমাৰ ঘৰুৱা পদ্ধতিৰে বনাই লোৱা হৈছে ঢকুৱাখন। ঢকুৱাত বনোৱা হৈছে মোনা। সেইটো আগলৈ এটা, এইটো পোক লাগিছে। এইটো ছিঙি দিওঁ, পোক লাগিলে। সেইটো ধানদাটা মূৰৰ ওপৰত এটা। এইটো ডাঙৰ হৈ গ'ল। জোক ওলোৱা নাই বাৰু, মহ ওলাইছে। বতৰটোৰ কাৰণে, কিন্তু ৰ'দটো দিয়া হয় মহটো কমি গ'ল হয়। দিব পাৰে এবাৰ। আপোনালোকৰ অনুভৱটো অকণ কৈ দিয়ক। যিটো ঢুকি নাপাওঁ সেইটো জাপ মাৰিবই লাগিব, জঁপিয়াই হ'লেও ছিঙিব লাগিব। এমুনীয়া বস্তাত গোটেই গোটেই সোমাই যায়, ইমানেই ওখ। সেইটো নালাগে। মহকেইটা পুৰা ফ্ৰীতে তেজ পাই পুৰা খাইছে। ওপৰত অলপ আছিলে, হাপোটাডালি ছিঙিব লাগিব। এইটো ওপৰটো, সেইটো হৈ গ'ল। এইটো তোমাৰ ওপৰটো, এইটো। এটা লৈ লোৱা, লৈ পেলাই চিগা কেজি লৈ এইকেইটা পকাকেইটা চিঙা গৈছোন। ধৰা এইটো ধৰা তেনেহ'লে। এয়া ঘৰৰ বস্তু সোৱাদেই বেলেগ। এই ক'ত সোমাইছে চাওক, আক্ৰমণ হৈছে। নেমু ছিঙি থকা হৈছে। আৰু লাওটো এবাৰ দেখাই দিয়া। এইটো লাও, এইটো কোমোৰা নহয় জানো? এইটো কোমোৰা, হাঁহৰ মাংস দি খোৱা হ'ব। এই মহৰ পৰা থাকিব পৰা নাই ৰে। এইটো তলত থৈ দিম চোতালত।
এই সেই চালিখনৰ হেত থাকে গছৰ জলকীয়া